এইটো আপোনাৰ 2014 লেট গভৰ্ণৰ আছিলে আছামৰ গভৰ্ণৰ আছিলে আপোনাৰ জানকী বল্লভ পাটনায়ক তেখেতৰ চেষ্টাতেই মন্দিৰটো আমাৰ ইয়াত মানে স্থাপন হ'ল মীনাক্ষী ৰাজবংশী ন আৰু তোমাৰ ভণ্টি হয় দুইটা দোকানতে আছে ন আচ্ছা ঠিক আছে ভিডিঅ' বনাই আছে আপোনাৰ যি ইচ্ছা আপোনাৰ নামটো এয়া দেখিছে দেওবৰীয়া বজাৰ ডিব্ৰু কলেজৰ ওচৰত আৰু যাত্ৰা আৰম্ভ ইয়াৰ পৰা টেম্পুত আহি আৰু পাই গ'লোঁ চকেটিং চাৰিআলি আৰু ইয়াতে দেখিছে ঘড়ীৰ ওপৰত সময় চাব পাৰিব ইয়াতে চকেটিং চাৰিআলিৰ পৰা যাব লাগিব লেফ্টৰ ফালে খনিকৰ চাৰিআলি আৰু ইয়াতে লিখা আছে আই লাভ ডিব্ৰুগড় গৈ আছোঁ আকৌ চাৰিআলিৰ পৰা আৰু ৰাইট চাইডে আছে চাহৰ বাগান এয়া চক খুবেই সুন্দৰ এটা পৰিৱেশ ভাল লগা আহি পাই গ'লো এয়া খনিকৰ চাৰিআলি ইয়াৰ পৰা যাব লাগিব লেফ্টৰ ফালে প্ৰায় 200-300 মিটাৰ ওচৰতে অৱস্থিত ডিব্ৰুগড় জগন্নাথ মন্দিৰ ফাইনেলি পাই গ'লোঁ জগন্নাথ মন্দিৰ এয়া চক বাহিৰৰ দোকানৰ পৰিৱেশ আৰু ইয়াতে ভণ্টি দুজনী আছে আৰু ইয়াৰ পৰাই লৈ যাওঁ চাকি ধূপ চলাই তোমাৰ নামটো কৈ দিবা মীনাক্ষী ৰাজবংশী ন আৰু তোমাৰ ভণ্টি হয় দুইটা দোকানতে আছা ন আচ্ছা ঠিক আছে ভিডিঅ' বনাই আছোঁ দেই চাকি কেনেকৈ দিছা 10 টকা ন ঠিক আছে অ'কে চাকি দি দিয়া এটা অকলে আহিছোঁ এটা দিলে লগত তেল দিয়া অঁ ঘি দিয়া ঠিক আছে দি দিয়া ধূপে পেকেট দিছা কিমান হ'ল টোটেল 40 টকা তুমি পঢ়ি আছা নেকি ক্লাছ কিহত আছা ক্লাছ 5 তোমাৰ ভণ্টি 4 তোমাৰ স্কুলৰ নাম ভালকৈ পঢ়িবা দেই এয়া গেট হয় জগন্নাথ মন্দিৰৰ আৰু ইয়াৰ পৰা এতিয়া তলা লগ কৰি থোৱা আছে ইয়াৰ পৰা সোমাব দিয়া নহয় আগৰ পৰা সোমাব লাগিব বাহ কি যে ডাম্পাৰ হৰণ বজাইছে আৰু জগন্নাথ মন্দিৰ চোৱাৰ এটা সপোন আছিল ফাইনেলি আজি পুৰা হ'ব গৈ আছে আৰু এয়া সোমাই গৈ আছোঁ
ইয়াতে জোতা ৰাখিব পাৰিম ন? পইচা কিমান লয়? अपना जो इच्छा যি ইচ্ছা। আপোনাৰ নামটো? कृष्णा राम ঘৰ ক'ত আপোনাৰ? डिब्रूगढ़ टाउन অ'কে, ইয়াতে থৈ দিওঁ জোতাটো। জোতাযোৰ ইয়াতে থৈ যাওঁ আৰু ইয়াতে পইচা চইচা ডিমাণ্ড নকৰে, যি মনৰ পৰা দিয়ে সেইটোকে লৈ লয়। সেইটো এতিয়া ভাল লগা কথা, ডিমাণ্ড নাই। ইয়াতে থৈ দিলোঁ আৰু হাত ভৰি ধুই সোমাই। নামটো কি হয়? মোৰ নাম মৃদুল চাং। মৃদুল চাংমাই ন? আপোনাৰ ঘৰ ইয়াতে হয়? মোৰ ঘৰ ইয়াতে খনিকৰ চাৰিআলি। আৰু ইয়াতে দোকান খুলিছে ন? ইয়াতে দোকান খুলিছোঁ, সৰু মোৰ টি ষ্টল এটা। হয়, বাকী ইয়াতে যে দোকান খুলিছে ইয়াত কিবা দিব লাগে নেকি আপোনালোকে? ইয়াত ভাড়া বুলি কিবা এটা? তেনেকৈ দিবলগীয়া হোৱা নাই। আৰু এই ঘৰটো আপুনি নিজে বনাই লৈছে? নিজে বনাই। হয়, ঠিক ধুনীয়াকৈ। আৰু কিবা এটা হয়? অলপ চলপ। আচ্ছা, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত ল'ৰা এটা, ছোৱালী এজনী আৰু মোৰ মিছেছ। হয়, আৰু বাকী মন্দিৰৰ বিষয়ে আপুনি অলপ জনাবচোন যে মন্দিৰটো কিমান চনত খোলা হৈছে? মন্দিৰটো আপোনাৰ 2014ত। 2014ত? লেট আছাম গভৰ্ণৰ আছিলে, আছামৰ গভৰ্ণৰ আছিলে আপোনাৰ জানকী পাটনায়ক। তেখেতৰ চেষ্টাতেই মন্দিৰটো আমাৰ ইয়াত মানে স্থাপন হ'ল। হয় হয়, এতিয়া টোটেল 10 বছৰ হৈ গৈছে ন? 10 বছৰ হৈ গ'ল। তাৰ আগতে এইটো কি আছিলে? আগতে কিবা? তাৰ আগতে দুইফালে বাগান জংঘল। আগতে বাগান আছিলে? হয়। আচ্ছা আচ্ছা, থেংক ইউ, আপুনি জনালে ভাল লাগিলে। এয়া খুৰা ডিব্ৰুগড়তে। থেংক ইউ। ঈশ্বক চিন্তি সোমাই যাওঁ প্ৰভু। এয়া সোমাই গৈ আছোঁ ভিতৰলৈ। দিছ ইজ জগন্নাথ মন্দিৰ। খুৰাৰ পৰা অলপ জানিবলৈ চেষ্টা কৰিলোঁ জগন্নাথ মন্দিৰৰ বিষয়ে। এইখন মন্দিৰ 2014 চনত বনোৱা হৈছে আৰু তাৰ আগতে ইয়াতে বাগান আছিল বুলি কৈছে দুয়োফালে, আৰু বাগান কাটি পেলাই বনোৱা হৈছে। চাকি এগছিৰে ধূপ জ্বলাইছোঁ, সকলোৱে মংগল কামনা কৰিলোঁ, গোটেই দিনবোৰ ভালে যায়।
নামটো কৈ দিয়া অনুৰাগ প্ৰসাদ ঘৰ ক'ত হয় ঘৰ ডুমডুমা ডুমডুমা ন আৰু ঠিকে আজি প্ৰথম আহিলা চাবলৈ আজি প্ৰথম আৰু ময়ো প্ৰথম আহিলোঁ আৰু প্ৰথম আহি ইয়াত দুষ্টিজনক লগ পাই গ'লোঁ ভাল লাগিলে সেৱা কৰা হৈ গৈছে আৰু এতিয়া গোটেই মন্দিৰটো আপোনালোকে এবাৰ দেখুৱাম গোটেই চাৰিওফালে মন্দিৰে চাহ একাপ খাই বাই বাই ডিব্ৰুগড় বাই বাই জগন্নাথ মন্দিৰ আকৌ লগ পাম আকৌ ঘূৰি আহিম বাই বাই आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिला हूं। मुझे चाहिए ही चाहिए, तो लाइक मारो। और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूँ, मुझे पैसों के पीछे भागना है। बाय।